নিশ্চয় ৰাইজে এটা সিদ্ধান্ত ল'ব। আমি ৰাইজৰ লগত আছো, থাকিম। ৰাইজৰ বাহিৰে আমি এখোজ আগুৱাই যাব নোৱাৰিম। ৰাইজে গণতন্ত্ৰত ৰজা। সেইকাৰণে আমি বাৰে বাৰে দাবী জনাইছো, যিজনক ইতিমধ্যে ৰাইজে 26,000 ভোটত উপনিৰ্বাচনত পৰাস্ত কৰিছে, পুনৰবাৰ এইজনক প্ৰদেশ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব দিয়াৰনো কি যুক্তি আছে? আপোনালোকে নিজে কওক। আমি সেইকাৰণে বাৰে বাৰে প্ৰদেশ কংগ্ৰেছক অনুৰোধ কৰিছো যে আমাৰ কথাখিনি শুনক। আমাৰ কথাখিনি আমি মুখেৰে প্ৰকাশ কৰি আছো। এই কথাখিনি আমাৰ কথা নহয়, এই কথাখিনি আমাৰ সমষ্টিৰ চুকে কোণে থকা আজি কৃষকে হওক, ব্যৱসায়িক হওক, সকলো মানুহৰ মনৰ কথা এইটো যে তানজিল হোসেনক পুনৰবাৰ যদি প্ৰাৰ্থিত্ব দিয়া হয়, অতি কমেও 50,000 ভোটত হাৰিব। এইটো আমাৰ কথা নহয়, আমাৰ মুখেৰে প্ৰকাশে কৰি আছো। এইটো আমাৰ সমষ্টি ৰাইজৰ, সাধাৰণ ৰাইজৰ মুখৰহে কথা। আপোনালোকে কোনো পধ্যে মানে তানজিল হোসেনক প্ৰাৰ্থিত্ব আপোনালোকে নিবিচাৰে? আমি নিবিচাৰো। যদি বিচাৰিলোহেঁতেন আজি 21জন প্ৰাৰ্থী ওলাই অহাৰ কোনো যুক্তি নাথাকে। 21জন প্ৰাৰ্থী ওলাই অহাৰ একমাত্ৰ কাৰণেই হ'ল যে তানজিল হোসেন ইয়াত যোগ্য প্ৰাৰ্থী নহয়।